guys, good morning. আজি ব্লগটো গ্ৰীণ টি দি আৰম্ভ কৰিছোঁ। সো আজি ভাবিলোঁ যে গোটেই দিনটোৰ কাৰণে এটা ব্লগ বনাওঁ আৰু ৱেডাৰটো ভাল নহয়, ঘৰতে আছোঁ আৰু অকণ ওলাইও যাম। তো দেখাম কি কৰোঁ আজি দিনটোত ব্লগত আৰু কি কৰোঁ। যিসকলে নতুন হয়, ওয়েলকাম টু মাই ইউটিউব চেনেল। সো সাবস্ক্ৰাইবটো কৰি দিব আৰু শেষলৈকে চাওক, ভিডিঅ'টো কেনেকৈ পায় জনাব আৰু যেনেকৈ বেয়া ভিডিঅ'ত কমেণ্ট এটা দিয়ে তেনেকৈ আশা কৰোঁ ভাল ভিডিঅ'টো তেনেকৈ কমেণ্ট এটা দিব, যাতে ভাল বেয়াটো গম পাওঁ আৰু। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা গ্ৰীণ টিটো খালে বহুত ভাল লাগে, ফ্ৰেছ লাগে, আপোনালোকেও ট্ৰাই কৰিব। তো আহক। ফাৰ্ষ্ট বিছনাখন শুই উঠি কিনে পাৰা নাই, বিছনাখন পাৰি লওঁ আৰু কাপোৰ কেইটামান মানে তো আলমাৰীত পূৰা কাপোৰ মানে এইকেইদিন বৰষুণ ধুওঁ বুলি ধুব পৰা নাই। কাপোৰ চাওক, কিন্তু ক'বালৈ গ'লে এটাও কাপোৰ নাথাকে পিন্ধিবৰ কাৰণে। আৰু এইটোতো পূৰা মাৰ হয়, কিন্তু মই দখল কৰি লৈছোঁ। চব মেখেলা চাদৰ কিবা শাৰী চাৰীবোৰ চব ইয়াতে ভৰাই লৈছোঁ। তো অলপমান কাপোৰ আছে, কাপোৰ জাপা হৈ গ'ল আৰু আজি যাম বুলি যে ভাবিছোঁ, তাতে ভাবিছোঁ এইটো কুৰ্তি পিন্ধি যাম বুলি। চাওঁ পিন্ধোনে নাই ঠিক নাই বাৰু। তেতিয়াও মানে এইটো ৰাখি দিছোঁ যে প্ৰেছ কৰি পিনে পিন্ধি যাম বুলি। আৰু বাকী এইখিনি কাপোৰ মানে কুৰ্তি ধুইছিলোঁ, মন্দিৰ চন্দিৰ গৈ থকা হয়তো, তো সেইকাৰণে মানে এইখিনি ধুই পিনে আলমাৰীত ভৰাই দিওঁ। কুৰ্তিৰ এইখিনিত মানে চব কুৰ্তি থাকে, চব ইয়াতে মানে কুৰ্তি। এইবিলাক জেগা নাই, হেঁচি মায়ে আৰু গডৰেজত জেগা নিদিয়ে আৰু। ইয়াতো অলপমান কুৰ্তি ৰাখিছোঁ, যিবোৰ মানে ক'ৰবালৈ পিন্ধি যাওঁ এইখিনি মানে ইয়াতে ৰাখিছোঁ। হ'ল টপ ৰাখিছোঁ, এয়া টপ চব। এইটো ফৰকৰ চাইডে হ'লে এইখিনি কাপোৰ দেখিছে নাই, কিন্তু ক'বালৈ গ'লে কিন্তু কাপোৰ নাই কিন্তু দেই। এদিন কি কাপোৰ টপ আছে তাৰে এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। আপোনালোকে জনাব বনাব লাগিব নে নালাগে বুলি, কি কাপোৰ আছে চাব যদি বিচাৰে। কাম হৈ গ'ল, তাৰপিছত এতিয়া যাওঁ পাকঘৰত, কিবা এটা বনাই ব্ৰেকফাষ্ট বনাই কৰি পিনে খাই তাৰপিছত যাম ষ্টুডিঅ'ত। তাইক যেতিয়াই দেখিব এনেকৈ ডান্স কৰিয়ে থাকিব, তাইক সুধিম এতিয়া, চাব হা। পেটৰ বিষ ভাল হ'ল? কালি ৰাতি যে পেট বিষ আছিল ভাল হ'ল? নাই হোৱা? তো নাই হোৱা যদি নাচি আছা যে তুমি, যোৱা ঔষধ চৌষধ খোৱাগে, ভাল যাম বুলি ভাবিলেও বৰষুণটো যে ইমান দি আছে। যেতিয়া ৰ'দ দিলে একদম ৰ'দেই দি থাকিলে, এতিয়া আৰু পূৰা বৰষুণেই দি আছে। এতিয়াও অলপকৈ বৰষুণ দিয়ে আছে। এই ৰাস্তাটো গোটেই পানী হৈ গ'ল, বানপানী। ঠিক আছে, অলপ বৰষুণ দিয়ে আছে। এখন ফুলনি আছে, ফুলনিখন দেখাই আছোঁ ৰ'ব। তো এনেকৈ টাববোৰ ওলোমাই থ'লে মোৰ খুবেই ভাল লাগে। মই এইকেইটা ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ, ভাল লাগে। ভাবিছিলোঁ ষ্টুডিঅ'ত লগাম বুলি, পিছত মায়ে আনি পিনে ঘৰতে লগাই দিলে। একো নাই, এনেও ভালে বৰষুণ দি আছে যে ফুলবিলাকে খুব ভাল পাইছে একদম। আগতে আমাৰ ফুল ঢেৰ আছিলে, এই দোকানখন বনোৱাৰ পৰা মানে ফুলবিলাক কাটা গ'ল, গছ বহুত কাটা গ'ল মানে তেতিয়া। আৰু এয়া বৰষুণ পূৰা দি আছে। বৰষুণৰ বতৰটো ভালো লাগে আৰু ক'ৰবালৈ যাম বুলি ভাবিলে ভাল নালাগে আৰু। চ' আপোনালোকে বৰষুণৰ বতৰত কি খাই ভাল পায়? মইতো স্পাইচি খাই বহুত ভাল পাওঁ। তো এতিয়া মৰ্ণিঙত ভাবিলোঁ আমি ঘুগুনি আৰু ৰুটি বনাম বুলি। তো আটাটো মানে মই মাৰিলে অলপ হয়তো টান হ'ব, হয়তো ঢিলা হ'ব। তো সেইকাৰণে মানে আটাটো মাকে মাৰিব দিওঁ, মই বেলা ভাজাখিনি কৰি দিওঁ আৰু। তো ঘুগুনি হৈ গ'ল, আমি এতিয়া আৰু ৰুটিটো আটাটো মৰাৰ পিছত খাম আৰু। আমাৰ পিছফালেও ফুল আছে, মই পিছফালেও দেখাম। এইটো আমাৰ পিছ চাইড। তো ৰ'ব, ইয়াতেও বহুত দেউতাৰ কালেকশ্যন আছে বহুত। এইবিলাকো বহুত ধুনীয়া ফুল টাবত লগাই ৰাখিছে, বহুত ফুল আছে। দেউতাই বেছি কৰে বাৰু, মই ইমান
নকৰোঁ, আগতে কৰিছিলোঁ। এইটো কিন্তু আমাৰ পেহীহঁতৰ নে কাৰ পৰা গুৱাহাটীৰ পৰা আনিছিলে পুলিটো। দেউতাৰ মানে ফুলৰ প্ৰতি বহুত চখ আছে। এইটো আমাৰ বান্দৰী। ধুনীয়া লাগিছে। না না, এইটো মানে আমি সৰু থাকোঁতে এনেকৈ ভিতৰৰ পৰা এই ঠাৰিডাল ওলাই পিনে এনেকৈ খাইছিলোঁ। তো তাইক সিদিনাখন মানে মই খুৱাই দেখাই দিলোঁ, তো সেইকাৰণে এইটো খাম খাম কৈছে আৰু। ময়ো খাইছিলোঁ আগতে সৰুতে খুব ভাল লাগে। সৰু ফুলনি এখন থাকিলে ফুলকেইটা পূজা চূজা দিবৰ কাৰণেও হৈ যায়। অলপ ভিতৰলৈ যাওঁ। এই মানে কৈ আছে তেতিয়াৰ পৰা মই মোৰ ভিডিঅ'টো চালে সোধা, তুমি নিজে সোধা। ইয়াৰ আগৰ ভিডিঅ'টোত মানে তাই ভিডিঅ' মানে মোৰ পৰা লৈ কৰিছিলে, চ' সেইকাৰণে তাই মানে কৈ আছে যে মোৰ ভিডিঅ'টো ফ্ৰেণ্ডছে চাইছেনে, লাইক আহিছেনে। তো এইটোকে মানে তাই তেতিয়াৰ পৰা সুধি আছিলে। আপোনালোকে চাব হা তাইৰ ভিডিঅ'টো। আৰু এয়া চাওক, আমাৰ বাহিৰত মানে আমাৰ তুলসী তলত মানে পানী চানী ঢালে। আৰু এই শিৱ বাবাৰ লিংগটো যে মই সৰু থকাৰ পৰাই মানে এইটো মই এনেই আনিছিলোঁ পাথৰৰ মাজৰ পৰা আনি পিনি এনেই খেলিছিলোঁ। তাৰপিছৰ পৰা এনেই মানে পাথৰটো অলপ অলপকৈ ডাঙৰ হৈ আছে। এতিয়া চাওক অলপমান ডাঙৰ হৈ গ'ল। আমি মানে বহুত সৰুৰ পৰা মই বস্তুটো এনেই আনি খেলিবৰ কাৰণে লৈছিলোঁ। তো আমি ইয়াতে পূজা চূজা কৰে আৰু ভিতৰতো দিয়ে আৰু। খালি বদমাচি কৰিব জানা হা তুমি? এবাৰ চোৱাচোন, গুডু ক'ত গ'ল? এই দুটাক চাওক, বায়েক বহিছে আৰু ভায়েকে ঠেলিছে। দুইটাক চাওক, সিহঁতৰ লগত মোৰ টাইম পাছ খুবেই ভালকৈ যায়। আৰু মই বনালোঁ ফ্ৰাইড ৰাইচ, কিয় কি মাৰ আটা মাৰা নাছিলে আৰু 10টা বাজি গ'ল, ষ্টুডিঅ'ত যাব লাগে। আৰু মই খালি এইও মোৰ লগতে খাই কেইটামান, তো মই খাই কৰি পিনে ৰেডি হৈ ষ্টুডিঅ'ত যাওঁ। তো মোৰ ক্লাছ ষ্টাৰ্ট হৈ গ'ল। তো ইহঁতি আজি আই মেকআপৰ প্ৰেক্টিচ কৰি আছে। আৰু ক্লাছ হোৱাৰ পাছত শেষত মই আপোনালোকক আকৌ লগ পাম, কিয় কি মোবাইল টিপি থাকিলে ভাল নালাগে। ক্লাছ কৰি আছে যিহেতু। ক্লাছ খতম হ'ল আৰু এতিয়া যাওঁ লগৰ এজনীৰ ঘৰত, মাতিছে তাই ভাত খোৱাকৈ। তো তাতে যাম। তো আজিৰ কাৰণে ক্লাছ খতম। আৰু ভাবি আছোঁ বৰষুণো দি আছে, তাই বেয়াও পাব নগ'লে, তাকে ভাবিছোঁ যাওঁ নাযাওঁ। তাই মেছেজ কৰি আছে নাহ নেকি নাহ নেকি। চ' তাকে যাই আহোঁ ব'লক আপোনালোকেও। ৰেডি হৈছিলোঁ, কিন্তু বৰষুণ ইমানেই জোৰে আহিছে আৰু ক'লা হৈ আহিছে। তো মই ৰেডি হৈ পিনে অলপ টাইম চাওঁ যে যাওঁনে নাই। তো মানে ইমান বৰষুণতো যাব নোৱাৰি, মোৰ ঘৰৰ পৰা অলপমান যাব লাগে বাৰু। আৰু সেইকাৰণে চাই লওঁ, কিন্তু বৰষুণটোৰ কাৰণে যাব পৰা নাই, ৰখি আছোঁ। চ' যদি বৰষুণটো কমে তেতিয়াহ'লে যাম, নহ'লে আৰু কেঞ্চেল কৰিব লাগিব আৰু তাইক ফোন কৰি ক'ব লাগিব বেয়া নাপাব বুলি। তো কি কৰিম আৰু, ৰেডি হৈ পিনে এতিয়া ৰখি আছোঁ। তো বৰষুণ এৰাৰ লগে লগে মই স্কুটিখন লৈ পিনে আহি গ'লোঁ আৰু সিহঁতৰ ঘৰ পাম, পাই পিনে তাৰপিছত আপোনালোকক আকৌ লগ পাম। তো সিহঁতৰ ঘৰ আহি পাই গ'লোঁ আৰু ভকতহঁত ককাহঁতে যাবলৈ লৈছে। মই সিহঁতৰ ঘৰ সোমালোহি আহি পিনে। তো বৰষুণত চব একদম জেগাবোৰ বোকা বোকা হৈ আছে। তো ভাল নালাগে এনেকুৱা, আৰু চবে বহি আছে বাহিৰত। আৰু আহি পিনে পালোঁ বাক, বা আৰু টিকলি বহি আছে। আমাৰ বাইদেউ আজি কাম চাম একো কৰা নাই বোলে, হাঁহি আছে। টিকলি তই কি ব্লগ বনাই আছ? য়েছ। প্ৰসাদ খাবা? আহিছোঁ আৰু খাই লওঁ ফাৰ্ষ্টত, তাৰপিছত এতিয়া প্ৰসাদটো খাই লওঁ। সিহঁতৰ মানে আজি নাম লোৱা পাতিছে আৰু, তো এইটো কাৰণে তাৰপিছত ভাত খাম আৰু। এতিয়া আছে এইটো দালি বনাইছে, ভাত, আৰু এইটো হৈ গ'ল পনীৰ। তো কৰি দিওঁ মানে, খুৰীও অকলে অকলে কৰি আছে যে। চ' আপোনাক আৰু কি কি আইটেম আছে দেখাই আছোঁ। কি খাইছে? তো মই খালোঁ এয়া ভাত, আৰু আমাৰ এই বাইদেউ আৰু বা আৰু টিকলিও বহিছে মোৰ লগত। খাই বৈ পিনে এতিয়া বহি আছোঁ আৰু লেকচাৰ মাৰি আছোঁ। আৰু ইমান ক'লা হৈ আহিছে বাহিৰত, মই যে কেনেকৈ ঘৰলৈ যাম তাকে ভাবি আছোঁ। বহুত ধুনীয়া হৈছে, বহুত ধুনীয়া। নিৰামিষ হয় কিন্তু বহুত ভাল লাগিছে খাই। আহিয়ে থাকোঁ খাবৰ কাৰণে, মাতি থাকে। অঁ তাই বহুত যায়, ক'বই নালাগে আৰু কিমান যায়। তাই কিমান খাইছে আমাৰ ঘৰত, বা খাইছোঁ। দুইবাৰে আহিছোঁ, দুইবাৰে নামতে খাইছোঁ। দুইবাৰে খাইছ ন? ক'লা হৈ আহিছে বৰষুণ, এতিয়া মই কেনেকৈ যাম ঘৰলৈ? কেনেকৈ যাম? থাকি যাবি আজি? ই নগ'লে হৈছে আৰু।
ঘৰত আহি পালোঁ আৰু বৰষুণৰ পৰা অলপমান ভিজিলোঁ। ৰেইনকোট পিন্ধি আহিছিলোঁ যিহেতুকে, সেইকাৰণে ইমান এটা ভিজা নাই। তো বহুত বৰষুণ দি আছে আমাৰ ইয়াতে, তো বৰষুণৰ পৰা ভিজি গ'লোঁ আৰু ইমান পানী হৈছে। দিনটো আজি বৰষুণেই দি আছে, তো আমি অলপ ভিজিলোঁ। ভাল লাগিলে তাইৰ তাত গৈ পিনে। তো আপোনালোকৰ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু শেষলৈকে চাই থকাৰ বাবে থেংক ইউ। আৰু কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো, আৰু লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ কাৰণে বাই বাই।